পাবা সবাই মই যিদিনা দৰঙত গেলো বুজিছ না মই নলবাৰীতে মই দৰঙকাই এটা আহিছোঁ যে তোমাৰ এইটো কি আছিলে কিবা বিদ্ৰোহ হোৱা ঠাইখিনি পাথৰি ঘাট মোৰ একদম সৰুকে এটা মন আছিলে যে পাথৰি ঘাটত যাম চাম কিন্তু গধূলা হোৱাৰ কাৰণে মই লৈ লোৱা চালা তুমি মানে যেনে কষ্ট কৰিছা দৰঙে আহিলে ভাল কষ্ট কৰিছো আলোচনা ওলাম বোলে এই কামটোত দি গেলো তোৰ সময়টো গুচি গেল না 5টা বাজি গেল এঘণ্টামান আগত আজৰি হ'লো ধুনীয়াকে বস্তু চাব পাৰিলো আৰু গধূলি গেল না সেইকাৰণে ভাবিছোঁ পিছত সুবিধা হ'লে আৰু একবাৰ যাই চাম হেল্ল' কি চাই আছ হেল্ল' আপোনাৰ জুবাইটো মই দুটা আহিবলৈ এনে বহি আছো এই যে ৰামদেৱপুৰ সোমাল নেকি কি ক'বা এইবিলাক বিদ্ৰোহ তোমাৰ আমাৰ অসমখনত তোমাৰ সুবিধাৰ এই স্মৰণীয় কথা উলিয়াইছিলোঁ পূজাৰ অসমৰ মানুহবিলাকে পইচাৰ বা চেলাৰী কেতিয়া সোমাই দিয়ে একো ঠিকা নাই ৰুমৰ দিব লাগে কিবা দিব লাগে এই চাই লওঁ মই এবাৰ পৰা কিমান সোমাই পইচা একো গমাই পোৱা নাই কিবা এটা লৈ যাম বহুত আশা নকৰিলে মই এতিয়া পূজাত বা যাব পাৰো নে নোৱাৰো ছুটিহে পাওঁ নে নকৰো ঠিক নাই দাদা যদি দেই কিবা এটা দিব মই আৰু যদি পাৰো দিম নহ'লে পিছত আৰু চাব কিবা এটা কৰিম পূজা লৈ দিয়া লোৱা নাই অলপ দেৰিকে লৈ লৈ বনা নাই পূজা ল'লে কি অলপ হ'লেও দামটো বেছি পূজাৰ পিছত যদি লোৱা যায় ন বন্ধুৰা এইটো চিষ্টাৰ পূজাৰ পিছত ল'লে কাপোৰটো অলপ হ'লেও কম দাম 10 টকা কমত পাই যায় বাৰু আমি আৰু এই ব্যক্তিগত কাম কৰা শুনা আমি সেয়া চাব লাগিব লাভটো চাব লাগিব মই পিছত ফোন কৰিম দে পূজা কি খাবি বোলে কাপোৰ বাৰু কিবা এটা হ'ব দেচোন হ'ব দে কি মোবাইল আইটো কাপোৰ লাগি তই পূজাত মই এটা ফেনতে চলি আছো এইটো আগৰ পৰা দিয়া আছে এতিয়া মই নতুনকে কাম এটা কৰিছো দিবি আৰু পূজাৰ কাপোৰে আৰু পূজাৰ কাপোৰ আজি দিয়া নাই কালি দিবি কি মাথা মাৰিছে ৰাইজে মাথা মাৰিছে বেছি কাপোৰত মাথা মাৰিছে কাপোৰত মাথা মাৰি বিছনাখন মজা এটা মজা হৈছে বেলেগ কথা চিন্তা কৰিব লাগে বেলেগ কিবা কাম কৰাৰ কথা চিন্তা কৰিব লাগে কাপোৰ কানি কিবা কিবি এইবিলাক বাদ দিব লাগে হ'ব এইবিলাক আজি হোৱা নাই কালি হ'ব আৰু কালি দিবি আৰু মানে ইমোচনেল হয়তো লাভ নাই দিয়াটোতো দিব নল্লি কৰিব দিবি পূজাৰ কথা সেইটো হয় সেইটো চবেই হ'ব কিন্তু নল্লিটো উপায়টো নাই সেইটো কথা সেইটোতো কৰি লাভ নাই আজি মালিকে ৰুম ভাড়াৰ কথা হৈছে পইচা দিব লাগিব না ৰুম ভাড়াৰ কথা ক'লে বোলে ৰুম ভাড়া দিবি ভাড়া চাবি নে পূজা পাতবি নে পূজা চাবি নে না গাড়ীত তেল ভৰাবি কি কৰবি ভাড়া দিব লাগে ভাড়া আমাৰ 8 তাৰিখ দৰমহা কেনে দিবা দৰমহা 6 তাৰিখে দে তোহাৰ ভাড়া আমাৰো কি জানো আমাৰ দিবা লাগে আমাৰ 10 তাৰিখে ভাড়া মালিকে দৰমহা দিব 12 তাৰিখে একদিন ধৰা কিবাকে ৰাখিলো বোলে দাদা কালি দিম দিয়ক পিছদিনা মালিকক কম বোলে ভাড়াটো দিব লাগছি হ'ব দিম যে মালিকক ক'বা দৰমহা পালে দিম বোলে এতিয়া ঘৰ 3 জেগাত দৰকাৰ লৈ দৰমহা দিয়াৰ কাৰণে ভাড়া দিয়াৰ কাৰণে কোনোবাই কিবা গুৱাহাটীত তোমাৰ পানী বেয়া কোনোবাই কিবা কিন্তু মোৰ কিন্তু মালিক ভাল পইচা নিদিলে একো নহয় কিন্তু টাইমতে ভাড়াটো দিব লাগিব কালি যদি কয় বোলে বৰ্ম আপুনি টাইমতে ভাড়া দিব পৰা নাই কিন্তু গুৱাহাটীত তুমি বিশ্বাস আৰু বিশ্বাস নকৰে কিছুমানে সেইটো হয় সেইটো সমস্যা এতিয়া তোমাৰ এই পূজা আহিছে ধৰা তোমাৰ ভণ্টি নাই নেকি মোৰ ভণ্টি নাই সেইকাৰণে ভণ্টি থকা বুলি গম বেছি সেইকাৰণে মই ভণ্টিৰ কথা ভাবি লাভ নাই নিজৰ কথা যাৰ ঘৰত ভণ্টি থাকে ভণ্টি যিটো মৰম সেই মৰমটো থাকাবিলাকে গম পায় তোমাৰ ঘৰত যাবা শুনিবা ফোন কৰিলাম মাৰিব কৰিলাম পানী গিলাচ দিব বিৰাট মজা ঐ মালিকৰ যি কাম কৰা চলি ফোনে কৰিছি এই ফোনটো এতিয়া ধৰি আৰু তোমাৰ কিবা কাম ৰাতি যাব লাগিব ক'ত যোৱা বাৰটা বজাত ফোন আহি নাযাওঁ বুলি কৈ দিওঁ আৰু মন্দিৰা ভাড়া কিমান দিবি হেল্ল' এই এতিয়া আহি পালো এই ঘৰে আহিছো এতিয়া নাযাওঁ নেকি আৰু দাদা বৰষুণ দি আছে এই মই হেৰি বুলি ভাবিছিলো বেয়া ওপৰত যাম দক পুৱা যাম 8টা মানতে যাম দক
ভাত এতিয়া বনাম ৰ'বা দেৰি হ'লে পানীও চিক পেলাই আহিছি আইৰণ লগাই পানী দেৰি হ'ল নহয় ঠিক আছে দাদা যাম দিয়ক বেয়া পুৱাই যাম দিয়ক দাদা মই কিবা বিজি আছিলোঁ এটা বন্ধুৰ ঘৰত আহিছোঁ যাম দিয়ক ঠিক আছে দাদা তাৰমানে মালিকক সদায় কাম বেছি লাগে আমি প্ৰাইভেট কাম কৰা মানুহ মালিকক কাম বেছি লাগে কিন্তু দৰমহাৰ সময়ত ক'ব কি যদি কেতিয়াবা বনাছটো এই বিজনেছে বেয়া GST ৰ কথা ক'ব কিবা কিবি ক'ব সমস্যা এতিয়াতো GST আগতে নোটবন্দী আছিল চৰকাৰে দেখছ না কি এই ধৰা পেট্ৰলত তোমাৰ GST টো নালগৈ কাৰণ পেট্ৰলত GST লাগে চৰকাৰৰ তোমাৰ বেনিফিট কমি যায় আমাৰ পেট্ৰলত GST লাগে দিছি মোৰ দুটা বাইক চলাব নোৱাৰা হৈছে তেলে তাই তোমাৰ আগতে আছিল 34 টাকা এতিয়া হৈছে সেই দুৰ্গা পূজা যায় ধৰ বাজেট কি দুৰ্গা পূজাৰ বাজেট এতিয়ালৈ নাই চেলাৰী উলিয়াই গম পাম বাজেট কি হয় তাৰ ওপৰত ডিপেণ্ড কৰিব তোমাৰ বাজেট কি এই বাজেট এতিয়া মই দুটা বাকী এখা বাদ দিছো ফটকে হতা হৈ যায় না চেৰাটো হৈছে মতো আমি দেখোন আমি তিনিটাই দিলে এটা হ'ব মনটো ইমান সৰু কামৰ এয়ে জাগা ছুটি পাম নে নাপাম পইচা কেতিয়া পাম কি কৰিম বহুত সমস্যা এতিয়া চাবা আমিতো ধৰা প্ৰাইভেট কাম কৰা মানুহ কিন্তু এই গুৱাহাটী মহানগৰীত আমি যদি হিচাপ কৰোঁ আজি দুৰ্গা পূজাক মই ধৰা মই বিৰোধ কৰা নাই দিয়া পূজা যিবিলাকে পালন কৰে তেওঁলোকক মই সন্মান কৰি কথাটো কৈছোঁ এই আমাৰ গুৱাহাটীখনৰ কথা যদি ধৰোঁ গুৱাহাটীত প্ৰায় 1000খন দুৰ্গা পূজা স্থলী আছে তাতে ডেকাৰেশ্যন আলোকসজ্জা এইবিলাকৰ নামত কিমান কোটি কোটি টকা অপচয় হ'ব অপচয় বুলি নহয় খৰচ হ'ব কিন্তু প্ৰতিটো অনুষ্ঠানত যদি এটা কাম কৰিলা হয় যে আমাৰ এতিয়া আমি এটা ফাণ্ড কৰিছোঁ আঁচনি যেনেকৈ হ'লে মুষ্টি ভিক্ষা আছিল যে এই আঁচনিটোত কি আপোনালোকে পইচা দিব যিবিলাক মানুহ বানপানী হয় বেমাৰ আজাৰ হয় সমস্যাত পৰে তেওঁলোকক আমি সহায় কৰিম কিন্তু সেইটো ক'ত কৰিব কোনো এটা অনুষ্ঠানত ইমান কোটি কোটি টকা অপচয় হ'ব বাহিৰা কোম্পানী লৈ যাব এই পইচাবিলাক লাইট জ্বলাব চিনে নিব ডেকাৰেশ্যন আনিব কেলকাতাই নিব আমাৰ অসমৰ লছ বেলেগ একো নাই কোনোবা ৰাজা হৈ থাকে আৰু তোমাৰ সভাপতি সম্পাদক সকলে অভাৱ হৈছে এই অনুষ্ঠানৰ সভাপতি হ'ব দেখাৰ নামত পূজা পাতল কৰিব কৰি কিমান কিছুমানে অনুষ্ঠানটো ধৰা ভালৰ কাৰণে কৰে এতিয়া মন্দিৰৰ কাৰণে ধৰা 1 লাখ টকা উঠব দৰা যদি জনসাধাৰণৰ কাৰণে ব্যৱহাৰ কৰে যে এই গাঁওখনত এই পৰিয়ালটো পিছপৰা দুজন ভাল পঢ়া ল'ৰা ছোৱালী আছে তাহোন কাৰণে পইচা ল'বৰ কাৰণে পঢ়িব পৰা নাই সেই হেল্পটো কৰিব পাৰে সেইটোৱে ধৰ্ম আচলতে সেইটো মানুহৰ যিটো হেল্প হয় সেইটোৱে আচলতে ধৰ্ম হ'ব লাগে ইমান টকা পইচা বৰবাদ কৰি এছাইৰ পৰা ইমান লাভ নাই কি পদক্ষেপ ল'ব লাগিব মানে এই বস্তুটোৰ কাৰণে আমি কি পদক্ষেপ ল'লিম মানে এই আমি যিটো ভাবি আছো এইটো কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব আমি এটা কাম কৰোঁ এটা মেছেজ পঠাওঁ তাক লাগি মোবাইলত লিখোঁ ফেচবুকত আমি আপডেট দিওঁ যে তাৰমানে সমগ্ৰ অসম আমি ভাৰতৰ কথা নকওঁ সমগ্ৰ অসমৰ প্ৰতিখন দুৰ্গা পূজা স্থলীয়ে তেওঁলোকে একোখনকৈ যেনেকৈ মণ্ডপ পাতি তেওঁলোকে যিহেতু ফটা দিয়াৰ ব্যৱস্থা কৰে ঠিক এনেকৈ তাত এটা পাত্ৰ ৰাখক যে তাৰমানে এইটো তাৰমানে পুঁজি হ'ব আমাৰ এই পুঁজি তাৰমানে জনসাধাৰণৰ হিতৰ কাৰণে আপোনালোকে দান কৰক আপোনালোকে দেখিব ফটালৰ জেগাত যিমান কোটি কোটি টকা হ'ব এতিয়া হয়তো তাতে যদি 1 কোটি এতিয়া 1000 হ'ব নোৱাৰিব সেইবিলাকত নাই আৰু বেছি তাৰমানে সেইটো আমি কৰাৰ কাৰণে কি কৰিলে প্ৰত্যেকে লগ হয় মানুহবিলাক এটা সজাগতা আহিব লাগিব এনে কথাটো আকৌ নকয় আমি কাম কৰো আমি ধৰা এই সময়ত আমি ধৰা দুৰ্গা পূজাৰ আগ মুহূৰ্তত মানুহখিনিক আমি এটা মেছেজ দিওঁ আমি যেনেকে ধৰা আমি মোৰ মোবাইল আছে নেকি গতিকে আমি ধৰা এটা মেছেজ দিওঁ গোটেই সমগ্ৰ তাৰমানে ধৰ্মপ্ৰাণীক এটা মেছেজ দিওঁ কি এতিয়া ধৰা তোহাৰ কথাই কওঁ আমি ধৰা তুমি আহিছ দৰঙৰ পৰা চৰণধৰৰ পৰা তুমি আহিছ মই আহিছোঁ নলবাৰীৰ পৰা আমি এতিয়া ধৰা গুৱাহাটীত আহি কিনে আমি ধৰা আজিকালি কোনো উপকৰ্মত জড়িত নাই ধৰা তুমি গুৱাহাটীৰ পৰা আহি কিনে কিবা এটা ভাল কাম কৰোঁ এখন চচনে এখন এই আলোচনী মানে এই আলোচনীখন তুমি ধৰা দৰঙৰ পৰা ওলাইছ যে এখিলাবাটৰ এখন যিটো মাহেকীয়া আলোচনী কি নাম আছে প্ৰয়াস ভাল এই ধৰা ধুনীয়া এখিলাবাটৰ মাহেকীয়া আলোচনী এখনৰ জৰিয়তে তুহুন এটা যিটো সচেতনতামূলক বা শিক্ষাৰ প্ৰতি মানুহবিলাক আকৃষ্ট হওক সাহিত্যৰ প্ৰতি আকৃষ্ট হওক যিটো চিন্তা কৰিছ এই ধৰণে তুমি এটা চিন্তা কৰিব পাৰ এই দুৰ্গা পূজাৰ কাৰণে যে চৰকাৰে এটা আঁচনি লওক বা অনুষ্ঠানবিলাকে আঁচনি লওক সেই পইচাখিনি লগা হ'লে তেওঁলোকে থৈ দিয়ক কোনোবা সমস্যা যদি আবেদন কৰে দুৰ্গা পূজা কমিটিক বা ধৰা কোনো অনুষ্ঠানত যে মই বেমাৰত পৰিছোঁ তাত বেমাৰত
গতিকে আপোনালোকে অলপ মোক হেল্প কৰক তাৰ পৰা দি দিয়ক সেই ধৰণে কৰিলে বেছি ভাল হয় নেকি না কি কয় তাকেতো বাকী খেতি কেনে নহ'লে বা তোৰ বহুত খেতি মন্ত্ৰা হেৰি হলে বৰষুণ এতিয়া চলি আছে ধাৰাসাৰে কিন্তু যিটো সময়ত বৰষুণ লগা আছিল নাই কিছু খেতি বেমাৰ লাগি লিটাৰ পানী পৰছে কিন্তু ঠিক হ'ব এইবিলাক অলপমান খেতি বাতিৰ ক্ষেত্ৰত চৰকাৰে অলপ গুৰুত্ব কম দিছে নেকি গুৰুত্ব কম আমাৰ ইফালে এতিয়া আগতে চেলো আছিল পানীৰ কাৰণে এতিয়াতো নাহে প্ৰায় হয় নেকি নহয় হ'ল পানী শুকালে শুকাই যায় কালি বোলে মোবাইল এই শংকৰদেৱক লৈ কিবা গালি বেছি পেপাৰ পাইছো ৰ'বা আজি শংকৰদেৱক এতিয়া আমাৰ জাতিৰ হৈছে মহাত্মা গান্ধী যেনেকে ধৰা ভাৰতবৰ্ষৰ জাতিৰ পিতা শংকৰদেৱ আমাৰ অসমৰ জাতিৰ গুৰু কিন্তু শংকৰদেৱ হৈছে আমাৰ যেন অসমৰ মানুহ অসমৰ গুৰুজনা ৰামদেৱটো ধৰা এটা বেপাৰী যিটো পতঞ্জলি তেওঁ ধৰা আয়ুৰ্বেদিক ব্যৱসায় কৰাৰ নামত ধৰা শংকৰদেৱৰ দৰে মানুহ এটা যিটো নেকি ধৰা জাতি ধৰ্ম বৰ্ণ ভাষা সকলো দৰবাৰ প্ৰতিষ্ঠিত কৰি আপোনাৰ ৰামদেৱে কৰা নাই ৰামদেৱৰ এইটো আপোনাৰ সতীৰ্থ এটা বেলেগ তেনেকুৱা মন্তব্য নকৰে নামটো কি কিবা দিছিলা নামটো এইটো মানে ৰামদেৱা মানে এখেতক উত্তৰ ভাৰতত আপোনাৰ সীতানাথজী তাৰমানে হৈছে তোমাৰ হৰিদ্বাৰৰ পৰা আহিছে এতিয়া ধৰা চাবা এই হৈছে যোগ গুৰু যোগ শিক্ষাৰ কাৰণে প্ৰাণায়ামৰ কাৰণে জানে শৰীৰ ধৰা যোগৰ দ্বাৰা আমি শৰীৰটো নিৰৰি কৰি ৰক্ষা পাৰো সেইটোৰ আলম লৈ ধৰা ৰামদেৱে ধৰা এটা পতঞ্জলিৰ দৰে ব্যৱসায় এটা চলি আছে সেইটো বাৰু ব্যৱসায় চলক এটা বেপাৰী আমি ক'ব লগা একো নাই কিন্তু এনেকুৱা বিৰূপ মন্তব্য কাৰণ শংকৰদেৱ এজন আমাৰ অসমৰ কাৰণে এটা বহুত কাম কৰি থৈ গৈছে গুৰুজনাই বেয়া টোপনি লাগি ৰাতিপুৱাই বাহিৰত ডিউটি কৰি আচ্ছা যিখিনি কথা ইমান মই পাতিলি মন্ত্ৰী আপোনাক তহঁতে বুলিয়ে কৈছিলো যিখিনি মানে দুৰ্গা পূজাৰ নামত বা দুৰ্নীতিৰ নামতে হওক টকা অপচয়ৰ নামতে যিখিনি কথা পাতিলে এইখিনি প্ৰত্যেকজন মানুহে জানে কিন্তু চবে ক'ব খোজো নকয় কোনোবাই বেয়া পাব নেকি কৰে ধৰ্মীয় হৰিতে আঘাত আনব নেকি তেনেকুৱা আঘাত আনাৰ মতামত আমাৰো নাই কিন্তু যিখিনি আপোনালোকে পাতিছে নহয় যিখিনি তহঁতে পাতিলি ইমান সময় একদম সঁচাকে এইটো একদম বহুত পজিটিভ কথা কোটি কোটি টকা যায় এইটোতো লাষ্টৰ দিনা আমাৰ অসমৰ ব্ৰহ্মপুত্ৰত পেলাই দিব আৰু বিশ্বাস কৰিবা কালি মই হয়তো পেচাব কৰা জেগাতে বোলে সেই জেগাত চুগান পেচাব কৰো আহি কিনে এটা বিশ্বকৰ্মাৰ মূৰ্তি তিনিটা তাতে থৈ দিছে মই এতিয়া পেচাব কৰো ক'ত মই যি জেগাত পেচাব কৰিব যাওঁ মোৰ আক্ষেপ একো নাই এতিয়া কিছুমান এইবোৰ ধৰ্ম ডাঙাৰে নিলো কিন্তু পেচাব কৰা জেগাত মূৰ্তি কেইটা থব লাগে থাপনাত থব লাগে থৈছি পেচাব কৰা জেগা মানুহ মানে বহুত এই পূজাৰ পৰা ধৰা পূজাত এতিয়া আগতে শুনছো আপোনালোকে কৈ আছে কিবা ধৰ ফুট দিয়া তাতে যদি দান পাত্ৰ এটা ৰখা যায় এনেকুৱা পইচাৰ চবে যদি দুজনকে দিয়ে কিমান উঠে চাওঁ যাওকচোন পূজাৰ নামত যিখিনি মানুহে কৰে তাৰ পৰা যিখিনি পইচা হেৰি হ'ল তাৰ পৰা সৰু সুৰা দলং কৰবাত বেয়া হৈছে নাইবা দুখীয়াক অলপমান কিবা সহায় কৰে ভিক্ষাৰী বিলাকে ঘৰ এটা বনাই দিলে খোৱাৰ নামত কিবা এটা ফান এটা সিহঁতৰ কাৰণে হেৰি কৰি দিলে সেইবিলাক কৰিব নোৱাৰে নেকি সেইটোতো ধৰা কৰিলে বেছি ভাল কথা তাৰমানে কথাটো হৈছে কি এতিয়া ফটোৰ কাৰণে পইচা দিয়াৰ মানুহবিলাকে যিহেতু ইণ্টাৰেষ্ট আছে গতিকে মানুহক পূজা কৰা মানুহৰ নামত ধৰ্ম কৰা যিটো মানৱ ধৰ্ম যিটো শ্ৰেষ্ঠ আমাৰ শংকৰদেৱে কৰা হৈ গৈছে যত জীৱ তত আহিব মানুহে দিব মানুহে হ'ব মানুহজনে নাই কিয় গতিকে আমি মানুহক পূজা কৰিলে আমি অন্তৰক পূজা কৰা কথা বুজি পাইছো না মই কিন্তু সেইটো ভাবো দে মই নাস্তিক বুলি কওঁ মই নাস্তিক নহয় বেলেগে কোৱাটো বাৰু বাদ দিয়ক এতিয়া আমাৰ পূজাৰ পৰা আমাৰ এইকেইটাই বেলেগক আমি চেঞ্জ নকৰো কোনো আমাৰ কথা কোনো শুনিব নালাগে সেইটো মানে ডাঙৰ কথা নহয় আমাৰ কথা কোনেও শুনিব নালাগে দৰকাৰ নাই কিন্তু আমি চবে ধৰক আপুনি নিজক ঠিক কৰিলে ই নিজক অকমান হেৰি কৰিলে মানে পূজাৰ নামত ই যেনেকে বনাবৰ কাৰণে কাপোৰৰ কাৰণে যেনেকে ক'লে অলপ শুনছো মই কথা এইবিলাক যিটো আমাৰ সৰু মানুহবিলাকৰ যিটো নেকি হেৰি হয় দুখ হয় এই পূজা পাৰ্বণত কাৰণ ঘৰত চবে বিচাৰে চবে কিবা এটা দিব আমি দিব নোৱাৰাৰ ফলত আমাৰ নিজে নিজে বেয়া লাগে এইবিলাক বস্তু আমাৰ মাজতে অলপ অলপ ভাবি চিন্তি ক'ত কেনেকে পইচাবিলাক খৰচ কৰিলে ৰাইজৰ দুই চাৰিটাৰ ভাল হ'ব নাইবা আমাৰ দুখীয়া বিলাকৰ ভাল হ'ব সেইটো আমি এতিয়া হেৰি কৰিব পাৰো কিছুমান ডিচিজন ল'ব পাৰো চাবা মোৰ ঘৰত মাই আছে দেউতা ধৰা সেইদিনা মৰি গেল আজি 6 মাহ নাই মই বিয়া কৰি আছো বৈৰে আছে
মই তিৰিটো বহিলে গৈ আছো তোমাৰ সেইকাৰণে মই কথাটো ভণ্টি এজনী মোৰো আছে এতিয়া ভাইটি এটাই কিবাকে টেটত তোমাৰ দি কিনে চাকৰিটো পালা এতিয়া ধৰা কালি ধৰা মই আপিটোক দিবা লাগিল আপিটো কালি মোক ক'ব বেলেগো দেখি বোলে দেউতা এটা মোক কাপোৰ মইতো দেউতাক সৰু আপিটোৰ মনটো মই ভাঙিবা নোৱাৰো মইতো কাপোৰযোৰ তাইক দিবা লাগিব ইপিনে মাই ধৰা বৰ্তমান বিধৱা যদিও মাইক মই ব্লাউজতে হ'লেও দিবা লাগিব মোৰ পইচা নাথাকিলে মাই দুখ পাব যে গিৰিয়াক থাকিলা হয় কিবা এটা হ'লেও দিলা হয় মোক তিৰি মানুহ এতিয়া ধৰা পাৰিতো দামী কাপোৰে বেচিব কিবা যোৰা দিব পাৰিলে ভাল লাগে কিন্তু এতিয়া এনেকে ধৰা দৰমহা পাওঁ 10,000 টকা তাতে যদি মই ধৰা এনেকে যদি মোৰ 6,000 7,000 মই ৰুম ভাড়া দিম না তেওঁলোককে চাম না বেমাৰ আজাৰে চাম আজিকালি ধৰা চবতে মূল্য বৃদ্ধি এটা জুমলা কৰিছে ভাবিবা যদি মূল্য বৃদ্ধিত মানে সহায় নকৰে আমি এখানে তোমাৰ তাৰ পৰা আহি কিনে আমাৰ অসমৰ হৈ কিনে অসমৰ কিমান কেপিটেলিষ্ট আছে কিমান ধনী মানুহ আছে চাউল কমাই এখন তৰণ দিব নামটো লাগে না আপোনাৰ কথা মাজতে কৈছো বাৰু এই যে চিনেমাখন যে হিমালয় যিখন চিনেমা 3 কোটি টকা এতিয়া ছাৰ ভাবিলে কিমান সৰু কথা চাবচোন পূজাবিলাকৰ হয়তো হাজাৰ কোটি টকা অসমৰ পৰা খৰচ হৈ যায় কিন্তু তাৰ পৰা মাত্ৰ 3 কোটি টকা আৰু সেইটো কৰিবলৈ চৰকাৰে এক্সট্ৰাকে পইচা দিব লাগে এফালৰ পৰা চালে চৰকাৰে যাবই নালাগে সেইটো কথা কাৰণ 3 কোটি কথাৰ মধ্যে এটা দুৰ্গা পূজাৰ কমিটিয়ে মোৰ মতে ভাবি এনেই দি দিব পাৰে ফালৰ পৰা কিন্তু সেই হিচাপে অংগৰ বিদ্যালয়ত এটা ভাল কাম কৰিছে তাৰমানে কিবা 5 লাখ টকা না কিবা এনেকে দিম বুলি কৈছে নেকি কিন্তু বিদ্যালয়ত 126 জন বিধায়ক আছে আমাৰ অসমৰ কথা কৈছো দে টাউন যদি প্ৰত্যেকে এই সিদ্ধান্তটো লয় যে বেলেগে পইচা দিব লাগে নাই কিন্তু এটা টাউন জনতাৰ নেতা কিন্তু আৰু এটা কথা কওঁ আমাৰ যিবিলাক কাম আমি মই অলপ আগতে ক'লো ভাল কাম বিলাক আমাৰ পৰাই আৰম্ভ কৰিব লাগে কাৰণ আমি মই নিজক কৰালো আপুনি নিজক কৰালে সেইকাৰণে আমাৰ যিপৰা যিটো মেগাজিন সেইখনতো আমি এইবিলাক কথাকে ডিছকাশ্যন কৰিছো আগতে যোৱা সপ্তাহটো কৰিছো এইবাৰ তেনেকুৱা মিটাৰবিলাকে থাকিব যাতে মানুহবিলাকে অকণমান আদৰিলে আমাৰ মেণ্টেলিটি বিলাক অলপ বুজক আমি কাৰোলে মতবিৰোধ কৰিবৰ কাৰণে এইবিলাক কথা কৰা নাই নাইবা এইবিলাক নকৰো কিন্তু চবৰে ভাল হ'ব দুখীয়াৰ ভাল হ'ব আমাৰ ভাল হ'ব এতিয়া চাবা আমি এটা ধৰা 4জন আছো আমি ধৰা তেওঁলোকে কৰ্ম ৰন্ধনত আছো এতিয়া আমি দুৰ্গা পূজা এটা বিষয়ক লৈ আমি এটা টপিক এটা ধৰা আমি উত্থাপন কৰিছো এইটো ধৰা আজি যে ধৰা যদি কাৰোবাৰ কামত পৰি ভাবিব যে আমি দুৰ্গা পূজা সমালোচনা কৰিছো আমি দুৰ্গা পূজা কিন্তু সমালোচনা কৰা নাই দিয়া দুৰ্গা পূজাটো চবেই আমি দুৰ্গা পূজাৰ নামত সংগ্ৰহ হোৱা টকাখিনি অনুষ্ঠান বিলাকে কি ধৰণৰ আমি গোটেইকেইটা লগ হৈ এটা আমি সুস্থিৰ মত এটা ধৰা আমি ৰাইজৰ লগত এৰি দিব পাৰিম নেকি ভাবাচোন কি কৰিলে মোবাইল কিনি মোবাইল কি ডিচিজনটো কি বিচাৰে মানে কি হ'ব লাগে মানে আমি এতিয়া আমি গ'লে এটা সিদ্ধান্ত ল'ম কি বা আমি ৰাইজক এই মুষ্টি এই যিটো আমাৰ শক্তি এই শক্তিটোৰ দ্বাৰাই আমি দুৰ্গা পূজা কমিটি হওক বা চব অনুষ্ঠানবিলাক অনুষ্ঠান যিবিলাকে পাতে এটাই আবেদন কৰিছো তেওঁলোকে সংগৃহীত টকাখিনিৰ এটা অংশ অন্তত নিৰ্যাতিত নিপীড়িত আৰু যিবিলাক দুখীয়া মানুহ তেওঁলোকৰ সহায়ৰ কাৰণে কমিটি এখন গঠন কৰি তাত তেওঁলোকে ৰাখক যদি কোনোবাই আবেদন কৰে তেওঁলোকে তেওঁলোকক সহায়ৰ কাৰণে আগবাঢ়ি দিয়ক তেতিয়া প্ৰকৃত পূজা সফল হ'ব তেতিয়া মই এনেকুৱা আৰু এখন এই আমাৰ এই শক্তি আমাৰ কথাটো অলপ গুৰুত্ব আকাৰে লওক দিবই লাগিব ভাল কথা কৈছো না বেয়া কথা